প্ৰত্যেক দিনাৰ দৰে আজিও মই মোৰ ৰাতিপুৱাটো পানী গিলাচেৰে আৰম্ভণি কৰিছোঁ। আৰু পানী গিলাচ হ'লেহে মোৰ ৰাতিপুৱাটো আৰম্ভণি হয়। আৰু এইফালে দেখিছেনে, ৰাতিপুৱাই বতৰটো ক'লা আছিলে যদিও বৰষুণ কিন্তু নাছিলে। আৰু আজি মোৰ লাঞ্চত আছিলে মোৰ কচুৰ লতি, মা পঠাই দিছিলে, তাকে বনাই খালোঁ। এইফালে দেখিছেনে, কিনকিনীয়া বৰষুণটো দিন ভৰ এনেকেই দি আছে। এনেকুৱা বতৰ হ'লে একো কাম কৰিবলৈ বাৰু মন যাবনে? অকল বিচনাখনৰ বাহিৰে বেলেগ একো বস্তুলৈয়ে মনত নপৰে। মোৰ পিছে এনেকুৱা হয়, আপোনালোকৰ বাৰু কেনেকুৱা হয় জনাবচোন। আৰু এনেকুৱা বৰষুণত অকল শুই থাকিবলৈহে মন যায়, একো কাম কাজো ভাল নালাগে, নহয়নে? আৰু ঠাণ্ডাটোও পৰিলে পিছে। আপোনালোকৰ ফালে কেনেকুৱা বাৰু বতৰ? এইফালে ৰাতি হাজবেণ্ডে অকণমান তেওঁৰ কামত হেল্প কৰিবলৈ মোক দিলে, আৰু মই চিপছ খাই ভাল পাওঁ কাৰণে তেওঁ মোৰ কাৰণে একপেকেট চিপছো আনি দিলে। চিপছ পেকেট দেখি পিছে মোৰ ভালেই লাগিল, কাৰণ মই চিপছ খাই ভাল পাওঁ যে। যিয়ে নহওক বাৰু, ৰাতিলৈ ভাত খাই বহিছোঁ অকণমান। আজিলৈ আহিছোঁ, বাই।